লখিনীজনী লৈ মই নোৱাৰিছোঁ আৰু দেই। কি ছোৱালী নহয়, দিনৰ দিনটো ককায়েকলৈ ফোনৰ ওপৰি ফোন কৰি থাকে। এতিয়া আকৌ এই মাছৰাতিখনো ফোন কৰিব লাগেনে বাৰু? দিনত ফোন কৰি কথা পতাখিনিয়ে তাই হেঁপাহ নপলালে নেকি? এই মাছৰাতিখন ফোন কৰিছে যে তাই সেইকণো কাণ্ড জ্ঞান নাইনে যে এই ৰাতিখন আমি শুই আছোঁ? কি প্ৰয়োজনত ইমান ৰাতিখন ফোন কৰি থাকিব লাগে? ফোনটো বাজি থকাৰ বাবে টোপনিটো বাৰে প্ৰতি ভাগি গৈছে। এতিয়া কৰচোন ফোনে ছুইচ অফ কৰি দিলোঁ নহয়। এতিয়াহে চাগে শান্তিৰে শুবলৈ পাৰিম। ককায়েকৰ ফোনটো ছুইচ অফ কৰি দিওঁ মই শান্তি পোৱা নাই যে মোলৈ আকৌ ফোন কৰিছে। এই ৰাতিখন কি প্ৰয়োজনত ফোন কৰি থাকিব লাগে? বাপেকে ৰিচিভ কৰি লৈ আজি ভালকৈ এটা শিক্ষা দিম। আজিৰ পৰা তাই ফোন কৰিবলৈ লওঁতে 10 বাৰ চিন্তা কৰিব লাগিব। হেল্ল' ৰিমা, কি হ'ল তোমাৰ? ইমান ৰাতিখন এইদৰে ফোনৰ ওপৰত ফোন কৰি আছা যে? বৌ, বেয়া নাপাবা, তোমালোকক ৰাতিখন আমনি কৰিলোঁ, কিন্তু বৌ ইমান খং কিয় কৰিছা? ইমান ৰাতি মই তোমালোকক আগতে কেতিয়াবা ফোন কৰোঁ জানো? আজি মোৰ বহুত ডাঙৰ বিপদ হৈছে বৌ। তোমালোক যেনেকৈ আছা তেনেকৈ মোৰ ঘৰলৈ আহা। এই ৰাতিখন আমি তোমালোকৰ ঘৰলৈ যাব লাগে? আৰু তুমি এইদৰে কান্দিছা কিয় ৰিমা? কি হৈছে ভালদৰে কোৱাচোন। বৌ, অচিন্ত আৰু এই পৃথিৱীত নাই। তেওঁ মোক অকলশৰে এৰি বহুত দূৰ দূৰণিলৈ গুচি গ'ল। বৌ, মই এতিয়া কি কৰিম? তোমালোক যিমান পাৰা সোনকালে আমাৰ ঘৰলৈ আহা আৰু দাদাকো কথাটো ভালদৰে কৈ দিয়া। ৰিমা, এইটো দেখোন বৰ বেয়া কথা হ'ল। কিন্তু ৰিমা, বেয়া নাপাবা, এই মাছ ৰাতিখন আমি তোমালোকৰ ঘৰলৈ যাব নোৱাৰোঁ। মৰাৰ লগত আমিও মৰিব নোৱাৰোঁ নহয়। আৰু তুমি জানো আমাৰ মাইনাজনীৰ কথা নাজানা? তাইক এই ৰাতিখন কেনেকৈ লৈ যাম? গতিকে ৰাতিটো পুৱাবলৈ দিয়া, আমি ৰাতিপুৱাই যাম। হ'ব আৰু বৌ, তুমি যদি তেনেকৈ কৈছা মইনো আৰু কি কওঁ। তোমালোকে যেতিয়াই মন কৰা আহিবা আৰু। হ'ব দিয়া, ৰাখিছোঁ। ৰিমাই হয়তো মোৰ কথাষাৰ শুনি বেয়া পাইছে, কিন্তু বেয়া পালেও উপায় নাই। কাৰোবাৰ মন ভাল লগাবলৈ গৈ মই নিজৰ বিপদ চপাই ল'ব নোৱাৰোঁ নহয়। ইফালে কণমানি ছোৱালীজনীও আছে। এই মাঝৰাতিখন তাইক লৈ আমি ইমান দূৰণিলৈ কেনেকৈ যাম বাৰু? একো নহয়, কালিলৈ ৰাতিপুৱাকৈয়ে যাম। এওঁকো আৰু নজগাওঁ, শুই আছে ইমান ধুনীয়াকৈ, শুই থাকক। ৰাতিপুৱা যেতিয়া হ'ব সকলোবোৰ কথা খুলি ক'ম আৰু ৰাতিপুৱাই তাইৰ ঘৰলৈ যাম। এনেও আমিতো এতিয়া গ'লে সেই মৰা মানুহটো যি নাযায়, গতিকে মিছামিছি এনেই বিপদখন চপাই ল'বলৈ নাই। কালিলৈকে যাম, এতিয়া শুইয়ে থাকোঁ শান্তিৰে। গৰিমা, কি হ'ল তোমাৰ আজি? ইমান সোনকালে শুই উঠি এইদৰে সাজি কাচি ৰেডি হৈ আছা যে? ক'ৰবাত কিবা প্লেন আছে নেকি? যিজনী মানুহ আজিলৈকে মই শুই উঠাৰ আগত কোনোদিন উঠিয়ে পোৱা নাই, সেই মানুহজনী আজি এইদৰে ৰাতিপুৱাই পুৱাই সাজি কাচি আছা যে? কি হৈছে গৰিমা, কোৱাচোন। গৌৰৱ, বৰ ডাঙৰ কথা এটা হৈছে অ'। মই যে তোমাক কিদৰে ক'ম ভাবিয়ে পোৱা নাই। আচলতে ৰিমাৰ কি হৈছে কোৱাচোন সোনকালে। ৰিমাই কালি ফোন কৰিছিলে ৰাতি আৰু ক'লে তাইৰ হাজবেণ্ড বোলে আৰু এই পৃথিৱীত নাই। কি শুনিছো এইবোৰ মই? সেইটো কেনেকৈ হ'ব পাৰে? আৰু ৰিমাই ফোন কেতিয়া কৰিছিল তোমাক? ৰিমাই কালি যোৱা ৰাতি ফোন কৰিছিল। তোমাৰ ফোনলৈ বহুতবাৰ ফোন আহিছিল, কিন্তু মই টোপনিৰ জালত কোনে কৰিছে নোচোৱাকৈ অফ কৰি দিলোঁ। তাৰ পাছতে মোৰ ফোনলৈ তাই ফোন কৰিলে, মোক তাই খবৰটো দিলে। মই তাইক ক'লোঁ যে ৰাতি আমি যাব নোৱাৰিম, বেয়া পাব নালাগে, কাৰণ অকণমানি ছোৱালীজনীলৈ ৰাতি যোৱাটো ভাল নহ'ব, তেনেকৈ ক'লোঁ। আৰু সেয়ে আজি ৰাতিপুৱাই ওলাই মেলি মই আজৰি হৈ আছোঁ। তুমিও যোৱা, সোনকালে গা মূৰ ধুই ওলোৱাগৈ। মই মাইনাক ওচৰৰ খুৰী এজনী ঘৰতে থৈ যাওঁ। তাইক লৈ ইমান দূৰ যোৱাটো ভাল নহ'ব। তুমি এইবোৰ কি কাম কৰিছা গৰিমা? তুমি জানানে মানুহৰ মৃত্যুতকৈ আৰু ডাঙৰ বিপদ একোৱেই নাই। এইখন বিপদত আমি তাইৰ লগত থাকিব লাগিছিল। কি হ'লহেঁতেন? ৰাতি যদি আমি গ'লোহেঁতেন গাড়ী লৈহে গ'লো হয়। কিন্তু তুমি এইটো কাম ভাল নকৰিলা। তাই বাৰু কি বুলি ভাবিছে আমাক? তাইনো কি বুলি ভাবিব? তাইও এজনী ছোৱালীয়ে মাক হিচাপে তাই মোৰ মনৰ স্থিতিটো বুজি পাইছে নিশ্চয়। নাপালেও মোৰ ক'বলগীয়া একো নাই, কাৰণ মই মোৰ ছোৱালীজনীলৈ হাত এৰি হেতালি খেলিব নোৱাৰোঁ নহয়। বাৰু এতিয়া এনেকৈ কথা পাতি থাকিলে লেট হৈ যাম, গতিকে সোনকালে ৰেডি হোৱা। ঠিক আছে, মই সোনকালে গা মূৰ ধুই আহোঁ। গৰিমা, আৰু এটা কথা, আমি ভণ্টি বিপদৰ সময়ত খবৰ ল'বলৈ যাম। তুমি তাত গৈ আকৌ যা তা কথা তাইৰ আগত নক'বা। তাই এতিয়া মন ঠিক নহয়। আকৌ তুমি যদি তাইৰ মনত দুখ পোৱাকৈ কথা কোৱা, তাই বেচেৰীজনী একেবাৰে ভাগি পৰিব। গতিকে তাত গৈ কথা বতৰা কওঁতে অকণমান সাৱধান হ'বা, যাতে তোমাৰ কথাৰ বাবে তাইৰ কোনো আঘাত নালাগে। এইবোৰ লৈ তুমি ইমান চিন্তা কৰিব নালাগে। মই জানো দিয়া কোন সময়ত কি কথা ক'ব লাগে। মোক লৈ ইমান টেনশ্যন মাৰি থাকিব নালাগে। হ'ব দিয়া, মই এতিয়া গা ধুই আহোঁ। ভনীয়েকৰ দুখ হৈছে বুলি এতিয়া তালৈ যাবলৈ ততেই নাইকিয়া হৈছে। মোৰ এইবোৰ কথাতে ৰিমালৈ খং উঠে। তাইক যিমান আদৰ কৰে, যিমান ভাল পায়, সিমান আদৰ আৰু মৰম মোক কেতিয়াও নকৰে। কি যে একেবাৰে ভনীয়েকজনী। গৰিমা, শুনাচোন। কোৱা, আকৌ কি হ'ল? মোৰ একো হোৱা নাই, কিন্তু মই তোমাক আকৌ এবাৰ মনত পেলাই দিছোঁ। তুমি ভণ্টিৰ আগত যা তা কথা কৈ তাইৰ মনৰ দুখ নিদিবা আকৌ।
চাবা আকৌ কেনেবাকে তাই মনত দুখ পোৱা কথা ক'বলৈ হ'লে মই কিন্তু তাতেই গালি পাৰিম তোমাক। হ'ব আৰু মই কিবা সৰু ছোৱালী নেকি? ইমানকৈ একেটা কথাকে মোক বুজাই আছা যে মই জানো ভালদৰে ক'ত কেনেকৈ কথা ক'ব লাগে। মোক ইমান শিকাব নালাগে। ব'লা এতিয়া ভিতৰলৈ যাওঁ। ভণ্টি, মৃতদেহ সৎকাৰ কৰি মেলি আজৰি হ'ল নেকি? দাদা, মৃতদেহ সৎকাৰ কৰা হৈ গ'ল। মই তহঁতলৈ ৰাতিয়ে খবৰ কৰিছিলোঁ নহয়। ভাবিছিলোঁ তহঁত ৰাতিয়ে আহিবি, কিন্তু বৌয়ে ক'লে ছোৱালীজনী লৈ ৰাতিখন আহিবলৈ অসুবিধা। সেইবাবে মই আৰু তহঁত অহালৈ ৰখি নাথাকিলোঁ। গাঁৱৰ মানুহখিনিয়েও ক'লে বোলে মৃতদেহ ৰাতিপুৱালৈ থ'লে বাহি হ'ব, গতিকে ৰাতিয়ে সৎকাৰ কৰি পেলোৱাটো ভাল হ'ব। সেয়ে ৰাতিয়ে সৎকাৰ কৰি পেলোৱা হ'ল। হয় দে কথাবোৰ শুনি কিবা বিশ্বাসেই হোৱা নাই। ইমান কম বয়সতে সি আমাক এনেকৈ এৰি যাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। বাৰু যি হ'ল হৈ গ'ল, যোৱাজনটো গ'লেই। এতিয়া যোৱাজনৰ লগতে আমি আৰু চিন্তা চৰ্চা কৰি থাকিলে জানো আমাৰ হ'ব? ভণ্টি, তই আৰু এইবোৰ কথা লৈ বৰ বিশেষ চিন্তা কৰি নাথাকিবি। এতিয়া মাইনাজনীৰো সকলো দায়িত্ব তই ল'ব লাগিব নহয়। তই যদি সাহসী হৈ নাথাক, তাইক কেনেকৈ লালন পালন কৰিবি? তই ঠিকেই কৈছ দাদা। এতিয়াহে মোৰ দায়িত্বখিনি বহুত কঠোৰ হৈ পৰিব। এজনী ছোৱালী বাপেক অবিহনে ডাঙৰ দীঘল কৰাটো কিমান কষ্টকৰ হ'ব মই এতিয়াহে উপলব্ধি কৰিছোঁ। ভণ্টি, তই ছোৱালীজনীৰ ভৱিষ্যত জীৱনক লৈ ইমান বেছি চিন্তা কৰিব নালাগে। মই এতিয়াও জীয়াই আছোঁ নহয়। মই জীয়াই থকালৈকে তহঁতৰ ইমান একো অসুবিধা নহয়। সকলো বিপদৰ সময়তে তহঁতে মোক তহঁতৰ কাষতেই পাবি। আপোনালোক এতিয়াহে আহিছে? আমি আকৌ ভাবিছিলোঁ ভনীয়েকৰ এই বিপদৰ সময়ত আপোনালোকে মাত এষাৰ লগাবলৈও নাহিব। কি যে কথাবোৰ কৈছে নহয়। কালিহে ঘটনাটো হৈছে, এতিয়া দেখোন ৰাতিপুৱাই আমি আহিলোৱেই। অকণমান অহা দেৰি হ'লে বুলি এইটো নহয় যে আমি ভণ্টিৰ দুখৰ সময়ত সমভাগী হ'বলৈ নাহিম। আপোনালোকে এনেকৈ ভবাটো ডাঙৰ কথা নহয়, কিন্তু মোৰ ভণ্টিয়ে মোক ভালদৰে জানে যে তাইৰ বিপদ মানে মই মোৰ নিজৰ বিপদ বুলিয়েই ভাবোঁ। আৰু নাভাবিমনো কিয়? মা দেউতা ঢুকোৱাৰ পাছৰ পৰাই তাইক মই নিজৰ সন্তানৰ দৰেই মৰম চেনেহেৰে ডাঙৰ দীঘল কৰিছোঁ, আৰু এতিয়াও তাইক মই সেই একেই মৰম চেনেহেৰে ৰাখিম। পিছে আপোনালোক আমি থাকোঁতে আহিলে ভালেই হ'ল। আপোনালোকক লগ পালোঁ, কেইটামান কথাও পাতিব পাৰিম। এতিয়া ৰীমাক লৈ আমি কথাবোৰ আলোচনা কৰিব লাগিব নহয় জানো? ভাইটিয়েতো আমাক এৰি থৈ গুচি গ'ল। এতিয়া এই গাভৰু বিধৱা মানুহজনী এই ঘৰটোত অকলে থকাটো ভাল হ'ব জানো? তাইৰ দায়িত্ব আমি কোনোবাই নহয় কোনোবাইতো ল'ব লাগিব। মই কিন্তু ৰীমাৰ দায়িত্ব বৰ ল'ব নোৱাৰোঁ, কাৰণ মোৰ নিজৰে বহুত বেছি সমস্যা, আৰু লগতে মোৰো সন্তান দুটা বৰ দুষ্ট। এতিয়া ৰীমাৰ মাইনাজনীয়ে লৈ যোৱা মানে ঘৰত সদায় কাজিয়া হ'ব। গতিকে মইতো তাইক লৈ যাব নোৱাৰিমেই। আৰু ময়ো নোৱাৰিম দেই। মই দিনটো ঘৰত থাকিবলৈ নাপাওঁৱেই। বিজনেছৰ কথা বতৰা পাতিবলৈ অ'ত গৈয়ে থাকিব লগা হয়। তাইক মই অকলে অকলে ঘৰখনত এৰি যোৱাটো আৰু বিপদজনক হ'ব। সেয়ে ভাবিছোঁ আমি তাইৰ দায়িত্ব লোৱাতকৈ ককায়েক হিচাপে আপুনিয়ে যদি তাইৰ দায়িত্ব লয় বেছি ভাল হ'ব নহয় জানো? এটা কথা কওঁ, বেয়া নাপাব। ৰীমা আমাৰ ভণ্টি হয়, কিন্তু তাই আপোনালোকৰ ভায়েকৰ পত্নী আছিল। মানে আপোনালোকৰ ভাই বোৱাৰী। আপোনালোকৰ ভাই বোৱাৰীৰ প্ৰতি এয়াই দায়িত্ব নে? আচৰিত দেই। কি বুজিবা আমাৰ কামৰ কিমান কি আছে। আৰু চোৱাচোন, এতিয়া সকামটোলৈকে থাকিম বুলি আহিও থাকিব নোৱাৰোঁ। কামৰ বাবে গুচি যাবগৈ লাগিব। গতিকে ভাবাচোন কিমান সমস্যা আমাৰ জীৱনত। সেয়ে আমি আৰু এইবিলাক সমস্যা আকৌ নতুনকৈ চপাই ল'ব বিচৰা নাই। গতিকে ৰীমাৰ দায়িত্ব আমি তোমালোককেই দিম বুলি ভাবিছোঁ। হ'ব, আপোনালোকে মোৰ ভণ্টিক লৈ ইমান বেছি চিন্তা কৰিব নালাগে, কোনো প্ৰয়োজন নাই। হয়, মোৰ ভণ্টিৰ স্বামীৰহে মৃত্যু হৈছে, কিন্তু তাইৰ ককায়েক এতিয়াও জীয়াই আছে। মই জীয়াই থকালৈকে তাইক ইমান আলৈ আথানি হ'বলৈ নিদিওঁ। আপোনালোকে চিন্তা নকৰিব, তাইক মই মোৰ ঘৰলৈকে লৈ যাম। যিটোকে ভয় কৰি আছিলোঁ সেইটোকে হ'ল। যিটো আপদক মই চাবই নিবিচাৰোঁ, এতিয়া সেইটো আপদ মোৰ ঘৰলৈ যাব। এতিয়া বাৰু একো নকওঁ, কিন্তু পাছত অলপ দিন ৰাখি তাইক আকৌ পঠিয়াই দিব লাগিব। মই কিয় লোকৰ জঞ্জাল এসোপা এনেই চমজি ল'ব লাগিব? মোৰোতো সন্তান আছে। গতিকে নাই, মই মোৰ সন্তানৰ ভৱিষ্যতটো ভালদৰে গঢ়িব লাগিব। মিছাতে আকৌ এইজনীৰ লগতে এই ছোৱালীজনীক চপাই লৈ মই বিপদ বহাই ল'ব নোৱাৰোঁ দেই। ৰীমা, কি হ'ল? কিবা কৈছা নেকি? নাই, একো কোৱা নাই। মই ভাবিছোঁ সকামটো হৈ যোৱালৈকে তাই থাকক। সকামৰ পাছত এইবিলাক চিন্তা কৰিম। কালি মানুহজনৰ মৃত্যু হৈছে, আজি এইবিলাক কথা পতাটো জৰুৰী নেকি? জৰুৰীয়ে দিয়াচোন, কাৰণ আমি সকামলৈকে ইয়াতে থাকিব নোৱাৰোঁ নহয়। আমি নিজৰ ঘৰা ঘৰি যাবগৈ লাগিব। গতিকে তোমালোকক লগ পাওঁতে কথাখিনি আলোচনা কৰি লৈছোঁ। মা, তই এইবিলাক কথা শুনিয়ে চিন্তা নকৰিবি। মানুহবিলাকে কোন সময়ত কি কথা ক'ব লাগে হয়তো নাজানে। সেই গতিকে এনেকুৱা পৰিস্থিতিত এইবোৰ কথা ওলাইছে। তই চিন্তা নকৰিবি, মই তোৰ লগত আছোঁ। আৰু আমি সোনকালে যাওঁগৈ। মাইনাজনীক ওচৰৰ খুৰী এজনী ঘৰতহে থৈ আহিছোঁ। আমি সকামৰ 2 এদিনৰ আগতে ইয়ালৈ গুচি আহিম।
সময়ত হ'লেও ফোন কৰি খবৰ ৰাখি থাকিম বাৰু। আৰু যদি কিবা অসুবিধা হয় তই ফোন কৰিবি মোলৈ। ৰ'ব আহিছিলেহে মাত্ৰ যাবই হ'লেই নে? কিবা এটাতো খাই যাওক। নাই এতিয়া খাবলৈ একেবাৰে মন নাই, আমি গৈয়ে থাকোঁ। আৰু আপোনালোক দুয়োগৰাকী সকামৰ আগতে গুচি নাযাব। আপোনালোক গুচি গ'লে ৰীমা দেখোন একেবাৰে অকলশৰীয়া হৈ যাব। এজনীয়েতো অন্ততঃ নিজৰ কামৰ বা নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰি অকণমান ভাই বোৱাৰীয়েকৰ কথা ভাবক। এইকেইদিন অকণমান তাইৰ সংগ দিব। এইকেইদিন সময়ত তাইৰ এটা সংগীৰ প্ৰয়োজন। গতিকে মই ভাবোঁ আপোনালোকে তাইৰ পৰিস্থিতিটো বুজি এগৰাকীয়ে তাইৰ লগতে সংগ দিব বুলি। উপায়োতো নাই, তেনেকুৱাই কিবা এটা কৰিব লাগিব। তোমালোকেতো দায়িত্ব পালন কৰি আহি খবৰহে ল'লা, এতিয়াতো যাবলৈ ওলালাই। গতিকে আমিয়ে কিবা এটা কৰিম। হ'ব দিয়া, বৰ বিশেষ ইমান চিন্তা কৰিব নালাগে।